হাই এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ ডিগ্ৰীপাৰালৈ ৰাস চাবলৈ। আপোনালোকে ৰাস চালেনে বাৰু? আৰু আমাৰ ইয়াতে ৰাস শেষ হ'বৰে হ'ল আৰু আমি ধুনীয়াকৈ এফালৰ পৰা মূৰ্তিবিলাক চাই কৰি গ'লোঁ আৰু ইফালে হৈছে আমাৰ শিৱ পাৰ্বতী। এইফালে চাওকচোন ইমান ধুনীয়াকৈ সজাইছে, এইবিলাক গছ থৈ দিছে ইয়াতে আৰু এইফালে ৰাধা কৃষ্ণ গড় পাৰ্বতী সকলোবিলাকক ধুনীয়াকৈ একদম ৰখা হৈছে। এয়া হৈছে বাণিজ্য মেলা। এইবাৰ প্ৰথম আহিছে দেই ডিগ্ৰীপাৰাত এয়া মেলা আৰু অকণমান আপোনালোকক দেখুৱালোঁ। এইবাৰ নহয় যে ইয়াতে বৰষুণ দি দিলে, আমি ভবা নাছিলোঁ বৰষুণ যে দিব বুলি। একদম আমাক সাংঘাতিক কৰি এইফালে জোতা পিন্ধি গৈছিলোঁ আৰু ভাগ্যক্ৰমে আমাক দাদা এজনে তাতে তিৰপাল টনা আছিল মণিহাৰীৰ দোকানত, অকণমান আমাক ৰখিব দিলে কাৰণে, নহ'লে যে আমি আৰু জিকিলোঁ হয়। ৰাসত যে আগে পিছে বৰষুণ দিয়া নাছিল আৰু এইবাৰ যে দিলে আৰু কিয় বা দিলে, বতৰ বেয়া নাছিল আৰু এইফালে বৰষুণ চাওক আৰু আমি